So agriculture এতিয়া উঠি আছে agriculture আনি কেনে ইয়াতে পেলাব ইয়াৰ পৰা ইয়াৰ ঠেলাত ল'ব ঠেলাত লৈ কেনে ইয়াতে আনি ইয়াতে চালু হৈ গ'ল এতিয়া বাকী কেমিকেল ইয়াতে মিক্সিং কৰিব মালটো পৰি আছে এতিয়া এইটো হ'ল আকাশীগংগাৰ মন্দিৰ হয় চ' এইটো কি মন্দিৰ হয় আকাশীগংগা শিৱ মন্দিৰ শিৱ মন্দিৰ ছাৰে মানা কৰাৰ পিছত ইমান ওপৰত উঠিছে এতিয়া ছাৰে লাঠি লৈ আহিছে মাৰিব সিহঁতক চ' গাইছ ইয়াতে আহিছোঁ আৰু মন্দিৰত নাযাওঁ চ' এইটো হ'বই নোৱাৰে So hi নমস্কাৰ and welcome back to my YouTube channel guys কি খবৰ আশা কৰোঁ সকলো খবৰ ভাল আছে so guys আজি বেলেগতকৈ বেলেগ ভিডিঅ' হ'ব কাৰণ প্ৰায় 1 বছৰমান হ'ব মানে আইটিৰ পৰা মই ইণ্ডাষ্ট্ৰি ভিজিটত গৈছিলোঁ so এইটো ভিডিঅ'ত আপোনালোকে বহুত মৰম ভাল পোৱা দিছিলে so পিছত আৰু যোৱা হোৱা নাই so আজি আকৌ গৈ আছোঁ আইটিৰ পৰা ইণ্ডাষ্ট্ৰি ভিজিট so এতিয়া ব্লগিং নকৰোঁ so পুৰা স্কুলৰ খানত গৈ পুৰা ভালকৈ কথা কৈ আছোঁ so ব্লগ ভিডিঅ' কণ্টিনিউ কৰোঁ লাভে so এগ্ৰিকালচাৰ এতিয়া উঠি আছে এগ্ৰিকালচাৰৰ গাড়ী দুটা আহিছে আমাৰ আইটি পিছত So guys, স্কুলত আহি মানে ব্লগিং কৰিব পৰা নাই কাৰণ বেজাল আছিল সব আমাৰ ওপৰত মানে দুটা দি দিলে কাৰণে সো চাৰিটা গাড়ী আহিছে দুটা এগ্ৰিকালচাৰৰ কাৰণে যাব দুটা আইটিৰ কাৰণে যাব সো মানে সিহঁতে ডগাৰ পৰা যাবগৈ আকাশীগংগাৰ পিনে আমি ডগাৰ কাৰণে চিধা যাম সো আমি বেলেগ এটা গাড়ীত উঠি গ'লো সো এইটোত সো আমাৰ ফ্ৰেণ্ডবিলাক সব আহিলে মানে চাৰিটা গাড়ী দুটা ছোৱালী দুটা ল'ৰা মানে আইটিত এটা ছোৱালী এটা গাড়ীত ল'ৰা এনেকৈ সো আমাৰ দুটা গাড়ীৰ বাহিৰত আছে আৰু দুটা গাড়ীৰ ভিতৰত সেইটো চাওক অলপ দেখাই দিম সামনে দেখাই আছোঁ অলপ গাইজ সো গাইস ইয়াতে চলে আছে ফটোশুট সো সারে ফটোশুট করে আছে সবকে মানে আমি করি না অলপ পিছত গাইজ গাড়ি স্টার্ট দিলা সো এতিয়া মানে নাই যাম আৰু সো গাইস এই ট্রিপটো প্রায় 1 বছর পিছত পালো সো এই ট্রিপটো তো ফুল এনজয় কৰিবই লাগিব সো আমি ফ্রেন্ড লাগ সব এতিয়া ফুল এনজয় কৰিম মানে ফুল এনজয় কৰি যাম মানে ফিল্ম ভিজিটত সো চাই থাকিব লাষ্টলৈকে বহুত ভাল লাগিব আশা কৰোঁ সো ব্লগ মানে ভিডিও কন্টিনিউ কৰিম মানে এতিয়া ডান্স কৰিম সব গাইজ ডান্স কৰি আমি বাহিৰৰ ভিউ চাই প্ৰায় আধা ৰাস্তা আহি গ'লোঁ চ' এতিয়া পানীৰ ব্ৰেক লোৱা হ'ব চ' পানীৰ ব্ৰেকৰ পিছত পৰা আকৌ ফুল এনজয় কৰি ফুল ডান্স কৰি ভিডিঅ' কণ্টিনিউ এটা ৰেষ্ট লৈ আছে মানে এতিয়া পানী ল'ব চ' ইয়াতে চ' আমি চাবি আমাৰ পেকেট লাঞ্চ আছে তেনেহ'লেও মানে এটা জেগাত ব্ৰেক লৈছে পানী ব্ৰেক চ' ইয়াতে চাক দোকানত কেনেকৈ ভিৰ লাগিছে চাওক আমিতো আহিছোঁ মানে ইয়াতে পানী খাবলৈ পানী বেকাৰ লৈ আছে এনেই লৈ আছে পানী দিছে গাড়ীত আকৌ পেকেট লাঞ্চ আছে তেওঁ আকৌ লৈ আছে নাজানো কিয় লওক আমিতো টকা বেছি হৈ গৈছে আমিতো নলওঁ আমিতো নলওঁ আমি পেকেট লাঞ্চ আমি বেলেগ কাম কৰিব আহিছে নাজানো কি কাম কৰিছোঁ কাৰণ অলপ ভিডিঅ' কণ্টিনিউ কৰি আছে কাৰণেতো অলপ কৰি চিধাকৈ জেগাটো কৰিম এইটো বাছ হৈ গ'ল চব আমি চব আমিও নামি আছোঁ চব গৈ আছোঁ আৰু ক'ত যাম এতিয়া চিমেণ্ট ফেক্টৰীত এইটো চিমেণ্ট ফেক্টৰী ফাৰ্ষ্ট টাইম গৈ আছোঁ দেখোঁ আৰু চিমেণ্ট ফেক্টৰী কি চিমেণ্ট ফেক্টৰী এইটো নাজানো কি চিমেণ্ট ফেক্টৰী আমাৰ ডবকাতে আছে অলপ দেখি কেমেৰামেনবিলাক চব ঠিক আছে চবৰে হাতৰ মোবাইল মানে আমি আমাক চেলিব্ৰিটি লাগি আছে আৰু চবে কেমেৰা আমাৰ এইপিনে ৰাখিছে এতিয়া গৈ আছোঁ আমি চিমেণ্ট ফেক্টৰীৰ ভিতৰত মানে ভিতৰত চলে গৈ আছোঁ কি আছে ভালকৈ দেখি গম পাম চব ভালকৈ দেখে মই চাইড দিয়ে আমি ব্লগ কৰি গৈ আছোঁ অন্ধকাৰ হৈ আছে ইপিনে যাওক ভিউটো পাহাৰ ৱাও ঐ চিমেণ্ট বনি আছে এতিয়া ইয়াতে চিমেণ্ট কোম্পানী দেখিছোঁ কিন্তু ফেক্টৰীৰ নাম লিখি আছিল চ' ইয়াতে দেখোঁ টাইচৰ ফেক্টৰী যেই হওক কপালত যি আছে এইটোৱে দেখোঁ ফাৰ্ষ্টত মানে চ'
চ' গাইছ আহি কিনে মই আৰু ফটো মাৰিব পৰা নাই মোক মানে ফটোগ্ৰাফাৰ বনাই দিলে চবকে ফটো মাৰিব চ' ইয়াতে গাইজ ইয়াতে বনি আছে ইটা কিন্তু বাহিৰৰ ৱালত দেখিছে চিমেণ্ট বুলি চ' নাজানো কি লিখিছে কিন্তু ইয়াতে ইটা বনি আছে চাওক ইটাবিলাক চিমেণ্টটো ইয়াতে আছে ন ইটা বনাইছে চ' ইয়াতে ভালকৈ ব্লক কৰি ইটা বনাইছে চ' ভালকৈ দেখাম ইয়াতে মছলা বনাই আছে মছলা হয় দীপ ইয়াতে সোমাই যাওঁচোন এবাৰ চ' ইয়াতে বনাইছে মছলা চ' গাইজ ইয়াতে হৈ যাব মানে পূৰা মছলাটো হৈ যাব চ' ইয়াতে পেলাই দিব চ' এইটোৱে ইয়াতে লৈ যাব ওপৰত গৈ ইয়াতে পেলাব চ' পূৰা পিছত আহে ইয়াতে চাওক মছলাটো আনি মছলাটো লৈ আছে এইটো চাওক ইটোৰ এটা ফ্ৰেম আছে আহি গ'ল চ' ইয়াতে পৰিব ইয়াৰ পৰা ইয়াতে তাৰপিছত ৰ'দত দি দিব শুকাই যাব চ' ইট বনি গ'ল আনি কিনে ইয়াতে পেলাব ইয়াৰ পৰা ইয়াৰ ঠেলাত ল'ব ঠেলাত লৈ কেনে ইয়াতে আনি ইয়াতে ৰ'দত দিব আৰু শুকাই যাব পিছত মানুহৰ ৰাস্তাত পুষ্পৰাজুকে কেনে চলাই পিনে দেখ চ' গাইছ আপোনালোকক এটা বস্তু দেখাওক চাওক গাইছ ঐ দেখ নাই ওপৰত আহি দেখ ন ভাই দেখিবি চাওক গাড়ীটোৰ হাল চাওক পুষ্পৰাজ ঐ ডিএছএলআৰ এটা ফটো মানে ইয়াতে ইমান মানুহ কি ক'ম মানে ইয়াতে ব্লগিং কৰিম আপোনালোকক ভালকৈ ডিটেইলছত দেখাম মানে নেদেখাও এইটো নাই দেখামেই কিন্তু অলপ ইয়ে কৰিব চ' ইয়াতে আহিছে কি ओनर है क्या आप हाँ पहले था भी नहीं मतलब आप अभी गरीबों को दान करेंगे বেকগ্ৰাউণ্ডৰ বিউটি চাওক কিমান ধুনীয়া লাগে চ' এইটো ফেক্টৰীৰ নাম নাজানো ইয়াতে ফাৰ্ষ্টত দেখাইছিলোঁ পাহৰি গৈছোঁ এতিয়া চ' এইটো ফেক্টৰীটো দেখি ভাল লাগিছে চ' নৰ্মেল কি বনাই আছে মই ভাবিছোঁ বহুত কষ্ট হয় কিছুমান মানুহৰ কাৰণে চুটিয়ে কিছুমান ল'ৰাৰ কাৰণে আমি ব্লগ কৰিব নোৱাৰোঁ বহুত ডিষ্টাৰ্ব হয় চ' মোৰো এইটো হৈছে এতিয়া ইয়াতে গৈ আছে এইটো ফেক্টৰীত আৰু একো দেখাবলৈ নাই চ' যি দেখাইছোঁ এইটোৱে আছিলে আৰু বেলেগ নাই আৰু দেখাবলৈ ইচ্ছা নাই চ' ইয়াতে খালি গাড়ী চাৰি আছে আৰু কেইটামান আমাৰ লগত ছোৱালীকেইটা আহিছে এইটোৱে আছে আৰু ল'ৰাকেইটাতো আছে চ' আৰু ইয়াতে কি আছে নাজানো ড্ৰামৰ ভিতৰত কি আছে নাজানো কিন্তু আছে যি হওক আছে ঘূৰি আছো মানে এটা ভুল হৈছে মানে মই কৈছোঁ এইটো ভিতৰত একো নাই মানে মই ভাবিছিলোঁ এইটাই আছে চ' এতিয়া আৰু কিবা আছে দেখাইছোঁ এইটো ভিতৰত কিবা আছে নাজানো এইটো ওলাইছে এইটো ৰাস্তাত যেন এইটো ভগৱান চ' গাইছ আমাৰ কাৰণে এতিয়া মিচিং ষ্টাৰ দি আছে ইলেক্ট্ৰনিক ফাইনেল মেচিন कंट्रोल फाइनल কণ্ট্ৰল ফাইনেল চ' ইয়াৰ পৰা চব কণ্ট্ৰল হয় চ' গাইছ ইয়াৰ পৰা চব কণ্ট্ৰল হয় ইনপুটবিলাক ইয়াত দিয়া হয় আৰু তাৰ আউটপুটবিলাক বাহিৰতে আছে ইয়াৰ পৰা চব কণ্ট্ৰল হয় চ' চাওক আউটপুটবিলাক বাহিৰত বিলাক এইটো ষ্টাৰ্ট হৈ গ'ল কাম চলে চ' ইয়াৰ পৰা মানে কি হয় মানে যিবিলাক যেন পকী ৰাস্তা এইবিলাক পকী ৰাস্তা যেন বনাই চ' এইবিলাক ওলাই এইটোৰ পৰা মানে জুই লাগি গ'ল ভিতৰত পূৰা জুই লাগি গ'ল অলপ কৈ দিব ইলেক্ট্ৰনিক ফাইনেল মেচিন ন ইলেক্ট্ৰনিক ফাইনেল মেচিন চ' ইয়াৰ পৰা পাথৰ আহি আছে বালি পাথৰ আহি আছে চ' বালি পাথৰ ইয়াৰ পৰা লৈ উঠাই কেনে ইয়াতে দিব আৰু ইয়াতে জুই লাগি আছে মানে বাকী কেমিকেল ইয়াতে মিক্সিং কৰিব ইয়াতে মিক্সিং কৰি ইয়াৰ পৰা লৈ এইটো চাইডৰ পিনে আহিছোঁ চ' এইটো চাইডত মানে ইয়াতে পেলাব ন ইয়াৰ পৰা গাড়ীয়ে পিছত লোড কৰি লৈ যাব পিছত য'ত ৰাস্তাবিলাক হয় চ' ইয়াতে গৈ দিব মানে ৰাস্তা ঘাটৰ কাৰণে বা কিবা কিবি কামৰ কাৰণে কথা চ' এইবিলাক দেখি আছে পাথৰৰ পৰা যিবিলাক দুলচুল মানে পাথৰৰ পৰা যিবিলাক মাটি আহে দুলচুল ইয়াতে আহি মানে ইয়াতে আহি পেলাই দিয়ে মানে ইয়াতে জমা কৰি দিয়ে বাকীবিলাক ইয়াতে লৈ যায় মানে মেইন মালটো ইয়াতে পেলায় আৰু বাকী মালটো ইয়াতে পেলাই দিয়ে মালটো পৰি আছে এতিয়া দৌৰি গৈ আছোঁ মানে এতিয়া এইটো ফেক্টৰীৰ পৰা ওলাই গৈছোঁ কিন্তু পানী চিমেণ্ট কিন্তু ইয়াতে চিমেণ্ট নাই ইয়াতে দেখাইছোঁ কি আছে ছাৰৰ ঘৰ আমাৰ হিষ্ট্ৰী ছাৰৰ ঘৰ মানে মিষ্টি জিলাপি চিঙাৰা আৰু কিবা কিবি আছিলে খাই ল'লোঁ চ' চবক দিয়া হৈ গ'ল 1 কাৰ্টন আছিলে চ' মানে আমি দিছোঁ না সেইকাৰণে ইয়াতে দি দিলোঁ চ' আমি দিছোঁ সেইকাৰণে ভিডিঅ' কৰি পৰা নাই চ' এতিয়া ভিডিঅ' কৰি আছোঁ চাওক গাইজ খোৱা দোৱা কমপ্লিট হৈ গ'ল চ' এতিয়া মানে আমাৰ গাড়ী চেঞ্জ কৰিম মানে এটা গাড়ীৰ পৰা আৰু এটা গাড়ী এই গাড়ীতে আহিছোঁ মানে এতিয়াও মানে ঘৰত নাযাওঁ পিছত যাম মানে এতিয়া এটা ভিজিট কৰিছোঁ আৰু বহুত কেইটা ভিজিট কৰিম ফাৰ্ষ্টত এইটোতে আহিছিলোঁ এইটোত যাম এতিয়া এইটোৰ বক্সটোৰ পাৱাৰ কিন্তু দাম আছে সেইকাৰণে এইটোত যাম এতিয়া চ' ইয়াৰ পৰা বেগটো লৈ যাওঁ জল্দি বেগ লৈ যা বেগ লৈ এতিয়া মই বেলেগ গাড়ীত আহিছোঁ যিটো গাড়ীতে আহিছিলোঁ এইটো গাড়ী বেলেগ গাড়ীত উঠিছোঁ চ' এইটো গাড়ী দেখিব মাৰে পাব্লিকবিলাক দেখাইছোঁ 1 2 3
আছে দেখাই আছে টাইম কৈছো ভাই গাইস আই কেনে আমার লগৰ ইয়াৰ মানে দুটা বাস আমাৰ স্কুলৰ পৰা চাৰিটা বাস ওলাইছে দুটা বাস লগ পাই গ'ল এগ্ৰিকালচাৰ বিলাক লগ পাই গ'লে ওই বেগ আমাৰ লগৰ বিলাক ক'ত আমাৰ লগৰ বিলাক সব এক লগ আমার বাকি সব ফ্রেন্ড বিলাক লগ হৈ গ'ল সব গাইস হোয়াট ইজ দিস ভিউ আমার স্কুলৰ সব আহি গ'ল চাৰিটা গাড়ী ওয়াও সো গাইস ইয়াতে আসলে ভিডিও করলে কিন্তু ভিডিও করবে না সব ফটোগ্রাফার বনাই দিলে তো এটা গৈ আছো কত গৈছো দেখাইছো এইটো সব কৰাইছো কিন্তু কত যায় কোনফিনে যাম মোৰ তো ৰিস্ক মোৰ হাতত কেমেৰা আৰু কোনফিনে গৈ আছো সব গাইস মানে ফটো তোলাৰ কাৰণে বেছিভাগ ভিডিও কৰিব পৰা নাইছো যিমানে কৰিছো বহুত কৰিছো চাওক আৰু ওপৰ গাইস এইটো হ'ল আকাশগংগাৰ মন্দিৰ হয় সো এইটো কি মন্দিৰ হয় আকাশীগঙ্গা শিব মন্দির শিৱ মন্দিৰ হয় সব ভিতৰত এইটো আৰু সুজতা কিবা কবি ইয়াতে কেনেকৈ লাগিছে আগৰ জাগাত খুব ভাল লাগে নাই ইয়াতে বহুত ভাল লাগিছে প্ৰায় মানে মই মানে আৰু এবাৰ আহিছিলো মেলা হৈছিল মানে ফেমিলিৰ লগত আহিছিলো ইমান ভাল লাগে মনটো পুৰা শান্তি হৈ যায় মানে ফাৰ্ষ্ট ইয়াতে গৈছিলোঁ ইণ্ডাষ্ট্ৰি ভিজিট ইমান ভাল লাগে না চ' ইয়াতে বহুত ভাল লাগিছে চব আৰু ইয়াতে আহি চব ফ্ৰেণ্ডবিলাক লগ হৈ গ'লোঁ চ' ইয়াতে এতিয়াও আছে আমি যামগৈ আৰু টাইম হৈ গ'ল চ' গাইছ ইয়াতে আহিছোঁ আৰু মন্দিৰত নাযাওঁ চ' এইটো হ'বই নোৱাৰে চ' জোতাটো চব খুলি লৈছোঁ ইয়াতে আপোনালোকক মন্দিৰটো দেখাব আহিছোঁ কাৰণ আকৌ কেতিয়া আহিম কেতিয়া নাই এতিয়াও দেখাব পাৰিম নে নোৱাৰিম এইটো নাজানো সেইকাৰণে আহিছোঁ যদি ভালকৈ দেখাই দিওঁ চ' ইয়াতে মন্দিৰৰ ভিতৰত ইয়াতে আছে চ' ইয়াতে আছে মন্দিৰ এটা চ' ইয়াতে আৰু এটা আছে আৰু ইয়াতে আৰু এটা মন্দিৰ আছে চ' ইয়াতে ব্লগ মই এইটো দেখাবলৈ আহিছোঁ আৰু চাওক বাকী মোৰ ফ্ৰেণ্ডবিলাক ইয়াতে আছে চ' ইয়াৰ পৰা অলপ ভিউটো চাওক ইয়াতে মানে পূজা কৰি আছে আৰু ইয়াতে চাওক গাইছ মই আৰু দীপ মানে ফটো মাৰোঁতে এনেই ডিএছএলআৰটো আনিছে আমিতো ফটো মাৰিব নোৱাৰোঁ বেছি খালি এইটো মাৰিব লাগে চ' ইয়াতে যাম নেকি ইয়াতে নাযাওঁ চ' এতিয়া কাকো নিদিওঁ এতিয়া কাকো নিদিওঁ আমি মাৰিম চ' এইটো দেখাই দিছোঁ আৰু পাৰিলে যাওঁ তহঁতক দেখাম পিছত ব্লগ খতম কৰি দিম এতিয়া ফটো মাৰিম আৰু ফটো দেখিবলৈ ইনষ্টাগ্ৰাম ফ'ল কৰি এইটো ইনষ্টাগ্ৰাম নাম আছে ইয়াতে ফটো উঠিব নিদিয়ে ইয়াতে মই ফটো উঠিম হয় ইয়াতে হয় হৈছে নেকি গাইছ ইয়াতে বহি ইয়াতে ফটো মাৰিছোঁ ইয়াতে কেমেৰামেন আছে ইয়াতে চাওক আমি চব ফটো মাৰিছোঁ এতিয়া গাড়ীত চব উঠিছে আমি উঠি যাওঁ চ' ভিডিঅ' ইয়ালৈকে আছিলে ভিডিঅ' ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কিবা কবি দীপ হয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এইটো কৰিবা আজিৰ কাৰণে ভাই ভাই सुंदर सवाल ये वो